Yoga with Ananya. অনন্যাৰ সৈতে যোগাভ্যাসত লৈ যোৱাৰ পূৰ্বে আহক অলপতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্ৰযোগে সম্প্ৰচাৰিত এটি যোগ সচেতনতামূলক গীত শ্ৰৱণৰ লগতে প্ৰত্যক্ষ কৰোঁ। मनुष्य योग कर, योग का प्रयोग कर। मनुष्य योग कर, योग का प्रयोग कर। योग के प्रयोग से शरीर को निरोग कर। उठ मनुष्य योग कर, योग का प्रयोग कर। धर्म जाति वेशभूषा देश काल से परे, देश काल से परे। योग जो करे मनुष्य मृत्यु से बिना डरे, मृत्यु से बिना डरे। पूर्वजों का ज्ञान है ये, इसका सदुपयोग कर। उठ मनुष्य योग कर, योग का प्रयोग कर। बल मिलेगा आत्मा को, स्वस्थ होगा ये शरीर, स्वस्थ होगा ये शरीर। तीक्ष्ण होगी बुद्धि और मन की भी मिटेगी पीर, मन की भी मिटेगी पीर। विश्वव्यापी चेतना में तू भी सहयोग कर। उठ मनुष्य योग कर, योग का प्रयोग कर। मनुष्य योग कर, योग का प्रयोग कर। मनुष्य योग कर, योग का प्रयोग कर। নৃত্য, ফেশ্বন কিংবা মডেলিং, চিত্ৰকলা তথা যোগকে ধৰি কেইবাটাও দিশত বহুমুখী প্ৰতিভাৰে উজ্বলি উঠা শ্ৰী অনন্যা শইকীয়াই অতি কম সময়তে নিজৰ সৃজনীশীলতা আৰু স্বকীয় গুণেৰে ভালেকেইটা দিশত নিজ প্ৰতিভাৰ স্বাক্ষৰ পেলাবলৈ সক্ষম হৈছে। শাস্ত্ৰীয় হওক কিংবা আল্ট্ৰামডাৰ্ণেই হওক, নৃত্যৰ জগতত প্ৰাচ্য আৰু পাশ্চাত্যৰ অভূতপূৰ্ব সংমিশ্ৰণেৰে নৃত্য প্ৰতিয়োগী অনন্যাই খলকনি তুলিবলৈ সক্ষম হৈছে। কৰোণাতংকৰ সময়তো অনন্যাই এনেই বহি থকা নাই। ঘৰতে আবদ্ধ হৈ থকাৰ মাজতে তেওঁ কিনো কৰিলে সেইটো চাবলৈ অনন্যাই নিজে প্ৰস্তুত কৰা এই ভিডিঅ'টি চাওক। নাম হ'ল কোৱাৰেণ্টাইন ডেইজ।
নৃত্যৰ পিছত ফেশ্বন আৰু মডেলিঙৰ জগততো অনন্যাই ভুমুকি মাৰিছে। ইতিমধ্যে গুৱাহাটী, শিৱসাগৰ আদিকে ধৰি বিভিন্ন ঠাইত অনুষ্ঠিত এনে প্ৰতিযোগিতাত অংশগ্ৰহণৰ লগতে বঁটাও আজৰি আনিবলৈ সক্ষম হৈছে। I believe in being myself. Hello everyone, I am Ananya Sarkar from Dornong, Assam, and I really love to dance, and modeling is my passion, and I really love this cultural world. Thank you so much. It's a straightforward question. If you win a lottery worth $1 million, what will you do? Thank you for the question. I will just make my own dance and modeling institution, and I will bring all the good teachers, and I will provide free skills. Thank you. Well, thank you. And now can we have contestant number 11 followed? নৃত্যৰ বিভিন্ন ৰূপ যেনে আধুনিক ফ্ৰী ষ্টাইল, বলিউডি, ৱেষ্টাৰ্ণ আদিৰ দৰে পশ্চিমীয়া নৃত্যৰ উপৰিও ভাৰতনাট্যম, কথক, সত্ৰীয়াৰ দৰে শাস্ত্ৰীয় নৃত্য তথা বিহু আৰু অন্যান্য পৰম্পৰাগত নাচ নচাটো অনন্যা সিদ্ধহস্ত। আহক তেনে দুটি নাচ উপভোগ কৰোঁ। सब कुछ छोड़ के प्रसाद तेरा पी रहा हूँ।
নৃত্য মডেলিং তথা ফেশ্বনৰ দুনিয়াৰ পৰা কিছু আঁতৰি আহক এইবাৰ কলাৰ জগতখনলৈ যাওঁ। অনন্যা শইকীয়া সৰুৰে পৰা চিত্ৰকলাটো পাৰ্গত। ইতিমধ্যে তেওঁৰ দ্বাৰা অংকিত চিত্ৰশিল্পসমূহে বিভিন্ন ঠাইত সমাদৰ লভাৰ উপৰিও জিলা তথা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কৃতও হৈছে। অলপতে স্বৰ্গগামী হোৱা চিপাঝাৰৰ বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধাৰ বৰণ চন্দ্ৰ শইকীয়াদেৱৰ মৃত্যুত অনন্যাই প্ৰয়াত শইকীয়াদেৱৰ দ্বাৰা ৰচিত এটি কবিতা চিত্ৰাংকন কৰিছে এনেদৰে। কবিতাৰ নাম এখন যুঁজ। আবৃত্তিকাৰ জয়ন্ত শইকীয়া। এখন যুঁজ। এজাক মানুহ দেখিলোঁ মন্দিৰলৈ যোৱা, এজাক মছজিদলৈ আৰু এজাক গীৰ্জালৈ। সিহঁতবোৰে তাত কি বা বিচাৰিলে, কি জানো পালে। ওলাই আহি সিহঁত তুমুল যুদ্ধত নামি পৰিল। তেজেৰে লুতুৰি পুতুৰি হোৱাৰ পিছতো সিহঁতে যুঁজিয়েই থাকিল, কেৱল যুঁজিয়েই থাকিল, যুঁজিয়েই থাকিল, যুঁজিয়েই থাকিল। এইবাৰ আহোঁ অনন্যা শইকীয়াই বিভিন্ন ডেন্স, মডেলিং, ফেশ্বন আৰু আৰ্ট কম্পিটিশ্যনত ভাগ লৈ সুখ্যাতি অৰ্জন কৰা খতিয়ানক লৈ। যোৱা ইংৰাজী 14 আৰু 15 জুলাই 2019 তাৰিখে ডিমৌ পাব্লিক হল ডিমৌত অনুষ্ঠিত হোৱা অল এছাম অপেন প্ৰাইজ মানি ডেন্স এণ্ড মডেলিং কম্পিটিশ্যনত ভাগ লৈ অনন্যা শইকীয়াই মিছ পাৰফেক্ট 2019 পদক অৰ্জন কৰে। জেডিয়ে আয়োজন কৰা এই অল এছাম অপেন ডেন্স এণ্ড মডেলিং কম্পিটিশ্যনত ভাগ লৈ শ্ৰী অনন্যা শইকীয়াই ছিনিয়ৰ কেটেগৰীত বেষ্ট কেটৱাক শিতানতো পদক লবলৈ সক্ষম হয়। অন্যহাতে যোৱা 24 মাৰ্চ 2018 তাৰিখে ওদালগুৰি দৰং ছাউণ্ড এণ্ড লাইট প্ৰভাইডাৰ এছ'চিয়েশ্যনে আয়োজন কৰা ডেন্স কম্পিটিশ্যনত ভাগ লৈ তেখেতে প্ৰথম পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। কেৱল সেয়াই নহয়, এছাম যোগা এছ'চিয়েশ্যনে যোৱা ইংৰাজী 26 পৰা 28 অক্টোবৰ 2019 এডিপি কলেজ নগাঁৱত আয়োজন কৰা 22তম এছাম ষ্টেট যোগা স্পৰ্টছ চেম্পিয়নশ্বিপত ভাগ লৈ তৃতীয় পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি অনন্যা শইকীয়াই সৰুৰে পৰাই বিভিন্ন আৰ্ট কম্পিটিশ্যনতো ভাগ লৈছিল। তেখেতে যোৱা ইংৰাজী 2014 চনত মঙলদৈ টাউন গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলত ইণ্ডিয়ান কাউন্সিল ফৰ চাইল্ড ৱেলফেয়াৰ দৰং ডিষ্ট্ৰিক্ট ব্ৰাঞ্চে আয়োজন কৰা নেশ্যনেল পেইণ্টিং কম্পিটিশ্যনত ভাগ লৈ সুখ্যাতি অৰ্জন কৰে। কলাৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ এই জয়যাত্ৰা অব্যাহত থাকক। আমি ই সমল সফুৰাৰ ফালৰ পৰা এই কামনাকেই কৰিলোঁ। আহক এইবাৰ অনন্যাই পৰিৱেশন কৰা এটি আধুনিক নৃত্য উপভোগ কৰোঁ। को
কলাৰ বিভিন্ন সমলেৰে পুষ্ট শ্ৰী অনন্য শইকীয়াক আজি ই সমল সফুৰাৰ ডিজিটেল মঞ্চত পাম এক অন্য ৰূপত। কৰোনাৰ বিভীষিকাই জৰ্জৰিত কৰা পৃথিৱীত আজি যোগ প্ৰাণায়ামৰ গুৰুত্ব হঠাতে বহুখিনি বাঢ়ি গৈছে। যোৱা 21 জুন তাৰিখে বিশ্বজুৰি অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সেয়াই যেন ধ্বনিত হৈছে। এইবাৰৰ যোগ দিৱসৰ থিম আছিল য়োগা এট হোম, য়োগা উইথ ফেমিলি, অৰ্থাৎ ঘৰত পৰিয়ালৰ সৈতে যোগ অভ্যাস কৰক। মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমীত দ্বাদশ শ্ৰেণীত অধ্যয়নৰতা শ্ৰী অনন্য শইকীয়া প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আগৰ পৰাই যোগ প্ৰাণায়ামৰ সৈতে জড়িত। ইতিমধ্যে বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হোৱা যোগৰ প্ৰতিযোগিতাত অংশগ্ৰহণেৰে তেখেত অভিজ্ঞতা পুষ্ট। ই সমল সফুৰাত নকৈ সংযোজন কৰিব বিচৰা য়োগা উইথ অনন্য নামৰ শিতানটিৰ জৰিয়তে স্বাস্থ্য ৰক্ষাৰ বাবে ঘৰতে থাকি কৰিব পৰা কেতবোৰ সহজ যোগ প্ৰাণায়াম আমি আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ প্ৰয়াস কৰিম। আজি ইয়াৰ সামান্য ৰূপৰেখা এটি দাঙি ধৰিবলৈ আমি চেষ্টা কৰিছোঁ। অহা ইংৰাজী 29 জুন তাৰিখ সোমবাৰে পুৱা 7 বজাত এইলানি অনুষ্ঠানৰ প্ৰথমটো খণ্ড প্ৰচাৰ কৰা হ'ব। আমাৰ এই প্ৰয়াসে আপোনাক সামান্য পৰিমাণে উপকৃত কৰালেও নিজকে কৃতাৰ্থ মানিম। আহক এতিয়া যোগৰ মায়াময় পৃথিৱীখনলৈ যাওঁ অনন্যাৰ সৈতে। Hi guys, today I am going to show how to do Surya Namaskar. আজি মই আপোনালোকক কম যে শৰীৰটো ভালে ৰাখিবৰ কাৰণে কি প্ৰাণায়াম কৰিব লাগে। তাতে 8টা প্ৰাণায়াম আছে: ভস্ত্ৰিকা, কপালভাতি, বাহ্য উজ্জায়ী, অনুলোম বিলোম, ভ্ৰামৰী, উদ্গীত, প্ৰণৱ। আৰু এইকেইটা কৰিলে আপুনি সদায় হেল্ডি হৈ থাকিব। আৰু প্ৰথমটো হ'ল ভস্ত্ৰিকা। আপোনালোকে মুদ্ৰা ল'ব, এইটো এনেকৈ বহিব, ষ্ট্ৰেইট হৈ বহিব। তাৰপিছত চকুকেইটা বন্ধ কৰি আপুনি দীঘলকৈ উশাহ ভিতৰলৈ ল'ব আৰু দীঘলকৈ উশাহ এৰি দিব। যিমান আপুনি ভিতৰত লয় তাতকৈ বেছিকৈ এৰি দিবলৈকে চেষ্টা কৰিব। মই এবাৰ কৰি দেখাম, আপোনালোকে চাব। আৰম্ভণিতে আপোনালোকে 10 বাৰ কৰিব, তাৰপিছত আপোনালোকে টাইম ৱাইজ বঢ়াই যাব। ছেকেণ্ডটো হ'ল কপালভাতি। আপোনালোকে আকৌ ধ্যান মুদ্ৰা ল'ব, এনেকৈ বহিব। তাৰপিছত আপোনালোকে নাকেৰে উশাহটো এৰি দিব আৰু পেটটো ভিতৰলৈকে পুছ কৰিব। কৰি দেখাম, চাব। এইটো শৰীৰৰ ভিতৰৰ মানে চব বেমাৰৰ কাৰণে ভাল হয়। মানে যি থাকে বেমাৰ সেইবিলাক আপোনাৰ চল্ভ হ'ব যদি ৰেগুলাৰলি কৰে আপুনি। তাৰপিছত হ'ল বাহ্য। বাহ্যত আমি 3টা বস্তু বন্ধ কৰিব লাগে। আপুনি এনেকৈ গলাটো বন্ধ কৰিলে, নেক্সট আপুনি পেটটো ভিতৰলৈকে পুছ কৰিব আৰু দেন আপোনাৰ মূলাধৰ আপুনি পুল কৰিব ওপৰলৈকে। আপুনি যিমান টাইম পাৰে এনেকৈ মানে এইটো স্থিতিত থাকিব চেষ্টা কৰিব। এইটো আপোনাৰ পেটৰ কাৰণে ভাল আৰু পায়খানাৰ প্ৰব্লেম হ'লে এইবিলাকৰ কাৰণে ভাল হয়।